সকলোলৈকে শুভ আবেলি। মৰিগাঁও জিলাৰ এই সৰু গাঁওখনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দেখিছেনে, সেই তলৰ পৰা খোজকাঢ়ি এইখিনি পাইছোঁহি। বহুত তলৰ পৰা খোজকাঢ়িছোঁ আৰু যিমানখিনি আহিলোঁ আধাখিনি যাবলৈ আছে। চাওক, আহিছোঁ আমাৰ মায়ঙৰ কাছখিলা মন্দিৰ চাবলৈ। যিসকল মায়ঙৰ তেওঁলোকে জানে, মইতো পিছতে পৰিছোঁ, ল'ৰাটো মোতকৈ আগত দৌৰি দৌৰি মোক মাতি আছে। অ' মা আহা, অ' মা। গৈ আছোঁ ব'লা। অন্তিম পৰ্যায় পাইছোঁহি, সেইফালে মন্দিৰভাগ পালোঁহি। তেওঁলোকে কৈছে সেইফালে কাছ, য'ত মানে কাছৰ শিলটো আছে তাত চাবলৈ, মানে এটা শিল হয়, তাৰ আকৃতিটো হৈছে কাছৰ দৰে, তাকে চাবলৈ গৈছে। বেছি দূৰ নাই আৰু পালোঁহি। দেখিছেনে, আগতে যে গাভৰু হৈ থাকোঁতে মানে সৰুৰ পৰাই ইয়ালৈ আহোঁতে ইমান অনুভৱেই নহয় যে ইমান ওখ বা কিবা বুলি, কিন্তু এইবাৰ যে নোৱাৰিছোঁ আৰু বিয়া হোৱাৰ পৰা এইবাৰ প্ৰথম এনেকৈ মানে কাছখিলালৈ আহিছোঁ। বহুত দিনৰ পৰা আশা এটা আছিলে ইয়াত ধুপন্তি কিবা এটা দিম বুলি, কিন্তু তেনেকৈ মানে অহা হোৱা নাছিলে। এইবাৰ ভাবিলোঁ নাই, ঘৰলৈ আহিছিলোঁ, সেই চেগতে আহি যাওঁ। আপোনালোকক যদি মই লং ব্লগ দিয়া হোৱা নাই কিছুমান বিশেষ অসুবিধাৰ কাৰণে, আৰু ইমান ভাগৰ লাগিছে মই কথাকেইটা ক'ব পৰা নাই। যাওঁ, অলপমান চাই পেলাই ঘৰলৈ যামগৈ। হঠাতে এটা সৰু ভিডিঅ' আপোনালোকলৈ মানে আগবঢ়াবলৈ চেষ্টা কৰিলোঁ। তুমি কি বুলি ভাবিছা? সমান জেগা বুলি ভাবিছা নেকি? সেইফালে তলত আছে ব্ৰহ্মপুত্ৰ, এইটো হৈছে ডাঙৰ শিল, শিলৰ তলতে কিমান ভয়ানক জেগা চাওক। সেইফালে তলত গোটেইখন ব্ৰহ্মপুত্ৰ, সেইফালে এখন গাঁও ন। সিফালে আজি ৰ'দ, মানে বতৰটো একেবাৰে বেয়া, এন্ধাৰ হৈ আছে, গোটেই পিকচাৰটো বেয়া হৈছে। ব'লা, বেছি আগুৱাই নাযাবা শুন।